বৰ্তমান নমস্কাৰ গাইজ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। মই আছোঁ বৰ্তমান কোকৰাঝাৰত আৰু মই কোকৰাঝাৰত অহাৰ কাৰণটো হ'ল মানে মই আহিছিলোঁ কোকৰাঝাৰত চাইকেলিং কম্পিটিশ্যনত পাৰ্টিচিপেট কৰিবলৈ। কিন্তু দুখৰ কথা যে মই চাইকেলিং কম্পিটিশ্যনত পাৰ্টিচিপেট কৰিব নোৱাৰিলোঁ, কাৰণ যিদিনা মই আহিছোঁ সেইদিনাই কম্পিটিশ্যনটো পাৰ হৈ গ'ল। আৰু লগতে আপোনালোকক বহাগ বিহুৰ সকলোকে শুভেচ্ছা জনালোঁ। আমি যাই আছোঁ কোকৰাঝাৰ বাওকুংগ্ৰী ফেষ্টিভেল চাবলৈ। মানে যোৱাকালিতো আহি চাইকেলিং ৰেচত পাৰ্টিচিপেট কৰিব নোৱাৰিলোঁৱে, এতিয়া আমি যাই আছোঁ বাওকুংগ্ৰী ফেষ্টিভেল চাবলৈ। আৰু আপোনালোকক কৈ দিওঁ যে মই যোৱাকালি বাছত আহিছিলোঁ আৰু এইটো হ'ল আমাৰ ৰবৰ বাগান। গোৱালপাৰাৰ পৰা কোকৰাঝাৰলৈকে কেনেকুৱা আহিছোঁ, মানে মই আহিছিলোঁ বাছত, শোলমাৰীলৈকে মই চাইকেল দি আহিছোঁ। শোলমাৰীৰ পৰা বহলপুৰলৈকে মই আহিছোঁ বাছত, বাছত উঠাই আনিছোঁ। হাই হেল্ল' নমস্কাৰ, গুড মৰ্ণিং, অসম, স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। তেতিয়াহ'লে বলক আজিৰ কাৰ্যক্ৰম আৰম্ভ কৰোঁ। মানে এতিয়া আমি যাই আছোঁ দুইজন, ইফালে চাব পাৰে মোৰ দাদা আৰু মই। আৰু আপোনালোকে ভাবিব পাৰে মই ক'ত আছোঁ, মানে মই আছিলোঁ মোৰ পিছফালে থকা দাদাৰ সৈতে ৰবাৰ কাটা কেমত। তো এতিয়া আমি যাই আছোঁ, এয়া চাব পাৰে ৰাস্তা পাই গ'লোঁ আগত। আপোনালোকে চাই থাকিব বাওকুংগ্ৰী ফেষ্টিভেল কেনেকুৱা ধৰণৰ। আমাৰ কেমৰ ৰাস্তাৰ পৰা ওলাই গ'লোঁ, এই চাব পাৰে আপোনালোকে কিমান ধুনীয়া ৰাস্তা। আৰু মই আছিলোঁ এই শিলজানত। আৰু গাইজ প্ৰথমতে আমি যাব লাগিব বাইচাইকেল দোকানত। মানে বাইচাইকেল দোকানত কিয়, মানে মোৰ এই চাইকেলৰ লকটো নাই, লক কিনিব যাব লাগিব আগতে, তাৰপিছতহে আমি বাওকুংগ্ৰী ফেষ্টিভেলত যাম। আপোনালোকে এই ৰাস্তাবিলাক চাওক, কিমান ধুনীয়া, শাল বাগানৰ মাজেদি ৰাস্তা। আৰু গাইজ আমাৰ কেমৰ পৰা বাওকুংগ্ৰী ফেষ্টিভেল মোটামুটি 9 কিলোমিটাৰমান হ'ব চাগে। আৰু ভিডিঅ'টো শেষৰলৈকে চাই থাকিব গাইজ, অতি সোনকালে আপোনালোকক দেখুৱাই দি আছোঁ বাওকুংগ্ৰী ফেষ্টিভেল। চ' গাইজ বৰ্তমান আমি আহি পালোঁ চৰাইখলা। আৰু আপোনালোকে চাব পাৰে এয়া ইফালেদি চৰাইখলাৰ লেফ্ট ছাইডেদি এয়া বাওকুংগ্ৰী ফেষ্টিভেল। তো আমি যাই আছোঁ আগত, মানে কোকৰাঝাৰত যাম। মই যাই আছোঁ চাইকেল লগ ল'বা টাউনলৈকে দুইজন। কোকৰাঝাৰ টাউন গাইজ। চ' গাইজ ফাইনেলি পাই গ'লোঁ চাইকেল লগ। এয়া চাব পাৰে 150 টকা লাগিছে। ইমান মালা টেম্পৰেৰী হৈ যাব। আৰু আমি তালাখন লৈ এতিয়া যাই আছোঁ বাওকুংগ্ৰী ফেষ্টিভেল চাবলৈ। চ' গাইজ কোকৰাঝাৰ টাউনৰ পৰা এতিয়া আমি ডাইৰেক্ট যাই আছোঁ বাওকুংগ্ৰী ফেষ্টিভেললৈ। তো লগ পাই আছোঁ ডাইৰেক্ট বাওকুংগ্ৰী ফেষ্টিভেলত। চ' গাইজ মেলাত যোৱাৰ আগতে চাওমিন খাই লৈছোঁ। চ' গাইজ এয়া সোমাই ল'লোঁ আমি চৰাইখলাৰ পৰা লেফ্ট ছাইডত যাব লাগে, বাওকুংগ্ৰীত যাব ৰাস্তা। এয়া চাব পাৰে আমি দুজনে যাই আছোঁ আৰু চাইকেল দি। চবেই গাড়ী বাইক দি যাই আছে, আমি দুজন চাইকেল দি গৈ আছোঁ। লাজ লাগে। বাওকুংগ্ৰী যোৱা ৰাস্তা, নতুন ৰাস্তা বনাই আছে। এইটো কি ঘৰ মই বুজি পোৱা নাই বাৰু। চ' গাইজ ফাইনেলি আহি পালোঁ বাওকুংগ্ৰী ফেষ্টিভেল। চাব পাৰে আৰু চাইকেল ৰেচৰ ইয়াৰ ফিনিছ লাইন আছিলে। I am very দুখী গাইজ, বিকজ অফ দিছ চাইকেলিং পাৰ্টিচিপেট কৰিব নোৱাৰিলোঁ। आयं जानाय बोसोर गोदाननि जोंनि कालचार साब कमिटिनिफ्राय आंनि गोरबो सिंनिफ्राय दानिया गुफुर बसुमतारी गिटार बिथाङा दामदों। बिथाङा চ' গাইজ ইফালে খেলা হৈ আছে কুস্তি। এই লাইনটো পাৰ কৰিব লাগিব গাইজ।
আৰু গাইছ এইটো কি খেলা কয় মই বুজি পোৱা নাই বাৰু আপোনালোকে যদি জানে কমেণ্ট কৰি জনাবচোন মানে মাৰ্বল খেলাৰ নিচিনা টাক টাককৈ কোবাই কোবাই দিয়ে এনেকৈ দৌৰি দৌৰি আহি আপোনালোকে কমেণ্ট কৰি জনাবচোন এয়া চাব পাৰে বাওখুংগুৰি ফেষ্টিভেলৰ পৰিৱেশ আজি দিনৰ কাৰণে বেছি মানুহ নাই খেলা হৈ আছে এইফালে আৰু ইফালে গান হৈ আছে আৰু আমি কেনেকৈ আহিছোঁ চা ইফালে আছে কিবা ইফালে লিখা আছে কিবা কিবি আৰু ইফালে আছে ওপৰত পাহাৰ আমি এতিয়া যাই আছোঁ পাহাৰ এই চাব পাৰে गन्ने का जूस बड़ा ग्लास 20 रुपये में এয়া বাওখুংগুৰি ফেষ্টিভেলৰ পৰিৱেশ চাব পাৰে আপোনালোকে চ' গাইছ এনেকুৱা ঠায়ে ঠায়ে শিৱ মন্দিৰ আছে পাহাৰত এতিয়া আমি যাই আছোঁ ওপৰত চাব পাৰে গাইছ পাহাৰৰ উচ্চতা চাওক পাহাড় ডাইরেক্ট খারা গাইছ বা কিং ক'বলৈ ভাষা নাই গাইছ আইসক্রিম so guys almost 50%. Look at that view. You can check my sweat. So guys, paharar plastic filawa mana. Kune kar kotha shunibo. Moi boro lingo najanu guys. Khoma koribo. Babahat. Plastic bottle dagar. So guys, finally 5 kilometer pahar bogai ahi palu aru yat guys pani bottle 50 taka so guys yat ase mondir eta hibo mondir upor na jao aru guys ইফালে যাও অলপ আৰু ইয়াত আছে অলপ মান টিকুট মত এটা বেৰি ৰ'ব গাইছ আপোনালোকে ভাবিছে নেকি ইয়াৰ পৰা আৰু যাব নালাগে নহয় ইয়াৰ পৰা আৰু 1 কিলোমিটাৰ মান ওপৰত যাব লাগে আমি ওপৰত যাই আছো ওপৰত কি আছে গমেই নাপাওঁ গাইছ এনে যাই আছো তাও মানুহে যাই আছে তাৰ কাৰণে যাই আছো গাইছ ওপৰৰ পৰা ভিউ হিয়া চাব পাৰে ইয়াত হৈ আছে বাওখুংগুৰি ফেষ্টিভেল ফাইনালি সেয়া ওপৰত ঐ আৰু আছে ওপৰত মাই গড চ' গাইছ মই ভাবিছিলোঁ ইয়াতে শেষ ওপৰত আৰু আছে গাইছ So guys, this is the top view. Finally we are the top. So guys, finally ahi palu topot. Baokhunguri view. So guys, bortoman jari buti khaba shuru. Sadha. Engda. Apunak pahar bokai kenekua lagise? Ki to energy naki? Energy.
এনাৰ্জি জাৰিবুটি চ' গাইজ ফাইনেলি ওপৰত আহি পালোঁ চাব পাৰে আপোনালোকে চ' গাইজ ফাইনেলি লৰ্ড খগেন অন দ্য টপ ঐ খগেন আৰু গাইজ ইয়াত অহা মানুহকেইটা চবে নিজৰ নিজৰ নাম ইয়াত লিখি লিখি থৈ গৈছে ইয়ে চাব পাৰে শিলত খাৰী নামেই নাম চ' গাইজ ময়ো ইয়াত লিখি থৈ যাম নেকি চাব পাৰে বহুতে নিজৰ নিজৰ নাম ইয়াত লিখি থৈ যায় তো ময়ে লিখি দিলোঁ কিবা বেয়া কৰিলোঁ নেকি চ' গাইজ ফাইনেলি এতিয়া আমি যাম আৰু আমাৰ এই কেংটা ঘুমাই আছে কি হ'ল কেং চাদা লাগিব চাদা নাই ৰ চ' মই নামত কিনি দিম তোক চ' গাইজ এতিয়া আমি ঘৰত যাই আছোঁ নামি ফাইনেলি এতিয়া আমি ওপৰৰ পৰা নামি যাই আছোঁ আৰু কৈছোন 5 মিনিট মোটামুটি ওপৰত 6-7 কিলোমিটাৰমান হ'ব ওপৰত আৰু এতিয়া আৰু নামিব লাগে 6-7 কিলোমিটাৰ আৰু কওঁ এতিয়া লাহে চ' গাইজ এয়া আছিলে বাওখুংগুৰি পাহাৰ দে আৰু বাওখুংগুৰি ফেষ্টিভেল আৰু কওঁ আৰু কিলোমিটাৰমান পানী ফটো চেণ্ডেল খুলি ল'লোঁ এয়া চাব পাৰে মোৰ ক্ৰছ চেণ্ডেল কাৰণে আঙুলিবিলাক বিষাই ফাইনেলি এতিয়া আমি আকৌ নামি গ'লোঁ আৰু দেখাই আছোঁ আপোনালোকক আগৰ নজৰাবিলাক আপোনালোকে চাই থাকিব बर' ट्रेडिशनेल दुलाराय बर' फरायसा आफादनि बानजायनायाव गाइस इफाले जिर'नि चरा আছে ইয়া চাব পাৰে ইফালে মঞ্চৰ পিছফালে এইফালে আছে সেলফি পইণ্ট লুক এট দ্যাট সেলফি ল'ব যাই আছোঁ গাইছ চ' গাইছ এয়া আছিলে সেলফি পইণ্ট আপোনালোকে চাব পাৰে এয়া সৌন্দৰ্য আৰু ইফালে ফটো উঠাই আছে সেলফি লোৱা হৈ গ'ল এতিয়া আমি যাই আছোঁ ডাইৰেক্ট ঘৰত যাম ইফালে দিয়া গেং চ' গাইছ এয়া চাব পাৰে চেঙচ খাই এতিয়া কৰিছোঁ সমাপ্ত গাই সমাপ্ত বাওখুংগুৰি ফেষ্টিভেল চ' গাইছ ইয়া লাষ্ট বাওখুংগুৰি ফেষ্টিভেল আৰু এতিয়াহে মানুহবিলাক আহি আছে চ' গাইছ আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ লগ পাই আছোঁ অন্য এটা ভিডিঅ'ত তো এয়া আছিল বাওখুংগুৰি আপোনালোকে চাব পাৰে আমি এতিয়া ঘৰত যাব লাগিব কিয়নো বহুত দূৰ ইয়াৰ পৰা আৰু 9 কিলোমিটাৰ আমি চাইক্লিং কৰিব লাগিব ইয়াত চাব পাৰে চাইকেল ইয়াত আছে কেংটাৰ লগত আমি যাম দুইজনে নে কি কয় তো বাই বাই গাইছ অন্য এটা ভিডিঅ'ত লগ পাইছোঁ বাই বাই